ভয়ংকৰ হৈ আছিল আৰক্ষীয়ে যিদৰে নিয়ন্ত্ৰণ কৰিব লাগে পৰিস্থিতি সেই পৰিস্থিতি যেন ক'ৰবাত নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা বেআইনী বুলি ঘোষণা কৰাৰ কাৰণে কোনো চেষ্টা কৰা হোৱা নাছিল তাৰ পিছত দেখা গৈছে হঠাৎ আৰক্ষী ওলাই আহি লাঠিচাৰ্জ কৰিছে জুবিন গাৰ্গ কোন হয় কোনবা হেতু মানে চিনি পাও কোনবা চিনি নাপাও আমি আৰু কোনবা বুজি পায় কোনবা বুজি নাপায় মই সকলৰ কথাবিলাক মই যিমান পাৰো ক'বলৈ চেষ্টা কৰি মই বড় ভাষা ক'বলৈ মই চেষ্টা কৰি আছো स जुबिन गार्गआ सोरबा मिथिया आरो सोरबा मिथिया सोरबा सिनायो सोरबा सिनाया दा आं सिगाङाव मोनसे भिडिअ क्लिप होनाय जाबाय जुबिन गार्गनि दिनै बिनि गोथै देहाखौ दिनै लाबोबाय जुबिन गार्गৰ डेड बडिটো আনা হৈছে ক'ব গ'লে যোৱা ৰাতি হয় 3টা বা 3:30 বজা দি আহি পাইছেহে গুৱাহাটী এয়াৰপৰ্টত दा बेखौ सफैनाय लोगो लोगो दिनै मानसिफ्रा बहुत बिहिर जादों गेदेर जादों दा जुबिन गार्गৰ কাৰণে অসমৰ মানুহবিলাক যুৱক যুৱতী বা কি কাৰণে ইমান হি হৈছে অকলে গম পাও दा बेनिखायनो जों बयबो बुजियो जुबिन गार्गआ सोर बिथाङा मा बिथांनि कन्ट्रिबिउसना माने जोंनि आसामाव अल ओभार इन्डियायाव मा दं जुबिन गार्गৰ कन्ट्रिबिउसन আমাৰ মানে অসমত কি আছে অল ওভাৰ ইন্ডিয়া কি আছে সকলো গম পাও ই এজন লেজেন্ড বুলি আমি সকলো গম পাও ই লেজেন্ড সিঙ্গার কোনবা সিঙ্গাৰৰ লগত আমি কম্পেয়াৰ কৰিলে কোনবা সিঙ্গাৰ কেতিয়াও নোৱাৰিব কাৰণ হি 38,000 প্লাস হি মানে গীত গাইছিলে 38,000 বিয়ে মেथाइ खनबाय आरो बे इभेन माने अखमिया भाषायावल' बे मेथाइ खनाखै बे जोंनि बर' रावबो आरो गुबुनाव बे मेथाइ खनदों अकल जुबिन गार्गआ अकल अखमियार हिरि भाषार हिरि गीत गोवा नाय बर' भाषार हि गीत गाइसिल आरो বিভিন্ন জাতি জনগোষ্ঠীৰ हि गीत गाइसिल दा जों बुंनो थाङोब्ला माने डक्टर भुपेन हाजरिका যোৱাৰ পাছত जुबिन गार्गটো হিৰিটো লৈছিল হি সিটটো হি লৈছিল মানে ডক্টৰ ভুপেন হাজৰিকা যোৱাৰ পাছত মানে এতিয়া আমাৰ অসমৰ লেজেন্ড বুলি ক'ব গ'লে जुबिन गार्ग আছিল অকল जुबिन गार्ग আছিল दा बेनिखायनो जुबिन गार्गआ जों डक्टर भुपेन हाजरिकाया थांनायनि उनाव थैखांनायनि उनावहाय दिनै जुबिन गार्ग जादोंमोन स' बेनिखायनो जुबिन गार्गनि थाखाय दिनै हाय हालाखा जुदि जुबिन गार्गआ जुदि गैयाब्ला अब्ला सोर खनबावगोन जाय जुबिन गार्गनि मेथाइया বিভিন্ন माने रोखोमनि गोबां रोखोमनि बिथाङा मेथाइ खनदोंमोन मेथाइ खननानै दिनै बिथाङा गोबां सुबुंफोरजों अनसायजानाय सुबुंफोरखौ गोहोम खोलैनो हानाय सुबुंखौ मुजिहोनो हानाय बेबायदि मेथाइ खनगिरि आसामाव सोर दंबावो इभेन बे गावनो लिरो गावनो खनो गावनो टिउन होयो बेबायदि आखा फाखा एक्सपार्ट जोंनाव सिंगार बहुत कम ক'ব গ'লে আমাৰ অসমত যে নিজৰে গীত মানে লিখে নিজে মানে টিউন দিয়ে আৰু নিজে গীত গায় এনেকা মানুহ ক'ব গ'লে আমাৰ অসমত বহুত কম আছে ক'ব গ'লে কমে মানে তো সেইটো কাৰণে মই ইটো চেনেলৰ যোগেদি মই ক'ব বিচাৰিছো অসমৰ মাননীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াক যে जुबिन गार्गৰ কাৰণে এনেকা এটা ডাঙৰ এটা ষ্টেডিউ বনাব লাগিব আমাৰ অসমত এনেকা ডাঙৰ ষ্টেডিউ আমি বনাব লাগিব যে বিভিন্ন দেশৰ পৰা আহা মানুহবিলাক হিটো চাই কিনে যদি সুধিব বাধ্য হয় যে হি কোন আছিল অসমত যে ইমান ডাঙৰ ষ্টেডিউ বনাইছে হি কোন আছিল হিটো যেন সুধিব বাধ্য হয় এই কাৰণে আমি অসম চৰকাৰে তাৰ কাৰণে কিবা এটা বনাব লাগিব মই অনুৰোধ কৰিছো আৰু অসম বাকি সকলৰ মই হেতু মানে ৰাজ্য সকলৰ মই হেৰি কৰিছো মানে অনুৰোধ কৰা হৈছে যে আমি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰ আমি অনুৰোধ কৰিব লাগিব তাক ৰিকুৱেষ্ট কৰিব লাগিব যে জুবিন দাৰ কাৰণে আমি কিবা এটা
যে আমাৰ ছিংগাৰ লেজেণ্ড যিটো নেকি জুবিন গাৰ্গৰ কাৰণে আমাৰ কিবা এটা হ'ব লাগে আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ যে যিটো ছিংগাপুৰত যিটো স্কুবা ডাইভিঙৰ কাৰণে সেই ঢুকাইছিলে তাৰ কাৰণে এটা CID ইনকুৱাৰী হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি শুনিছোঁ ইয়াৰ কাৰণে মানে উদি মানে ষ্ট্ৰিক মানে এটা একশ্যন হ'ব লাগে আৰু ইনভেষ্টিগেশ্যন একদমবাৰী মানে হেৰি হ'ব লাগে ক্লিনলি হ'ব লাগে যেন বাচি নাযায় যোনে কালপ্ৰিট আছে যেন সি বাচি নাযায় কাৰণ জুবিন গাৰ্গ আমাৰ এতিয়ালৈকে হেৰি হোৱা নাছিলে আৰু সকলোৱে গম পায় তাৰ হেৰি গাটো বেছি ভাল নহয় বুলি তথাপিও কোনে ইমান তাক হেৰি কৰিছিলে এইটো আচৰিত কথা मानोना बिथांनि देहाया मोजां नङा जों मिथिगौ बिथांनि देहाया गाज्रिमोन आरो बिथाङा बेफोरबायदि थांनो हाथावा आरो दैयाव बियो स्कुबा डाइभिं माने सोरबा दासिमबो मोनथिया जे स्कुबा डाइभिंआ मा बुस्थु गोबां मानसिफ्रा मिथियानो दा बियो जाहैबाय नों ओरै खुगायाव नोङो मुखा अक्सिजेन माबा लानानै नोङो आथिङाव दै सिङाव नों थांनांगौ जानानै फैयो बाहाय नोंनि जुदि देहाया मोजां नङाबा नों बै समाव गुजुनो ओंखारगोन माबा ओंखारगोन नों गुजुनो ओंखारनायाव नों बेयाव खुलिफ्लांगोन दै हागोन बाहाय नोंनि लाइफआ थारजानो फैनो हागौ आरोखि बेबायदि बेनिखायनो आं बेखौनो बुंबाय आं बिराद दुखु मोनबाय दिनै मानो होनना बुङोबा डक्टर भुपेन हाजरिकानि उनावहाय जोंहा फैदोंमोन जुबिन गार्ग बुंनो थाङोबा जोंनि बर'नि गेजेराव बेबायदि जोंनि गेजेराव गोबां आर्टिस्ट बहुत खम जा गावनो लिरनानै गावनो सुर होनानै गावनो खननानै फेमास जानाय आरो बेफोरबायदि हाजार लाख जेनेखि हाजार मेथाइ खनगिरि जोंनि गेजेरावबो बर'नि गेजेरावबो बहुत खम आरो जोंनि बर'नि गेजेरावबो ओंखारनांगौ होननानै आं सानो आरोखि তো লাষ্টত মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমত মুখ্যমন্ত্ৰী যেনেকৈ হেমন্ত বিশ্ব শৰ্মা ছাৰে মই আকৌ ক'ম যে জুবিন গাৰ্গৰ কাৰণে এটা ডাঙৰ এটা হেৰি স্থিতি বনাই থ'ব লাগে ডাঙৰ এটা হেৰি অসমৰ ভিতৰতে এটা মিউজিয়াম বনাব লাগে ডাঙৰ এটা হেৰি পাৰ্ক এটা বনাব লাগিব ডাঙৰ এটা বেচৰকাৰ নামটো দিব লাগিব কাৰণ বিভিন্ন ঠাইত মানে দেশৰ অহা মানুহবিলাকে আহি কিনে অসমত আহিলে যে সুধিব যেন বাইদেউ হয় এইটো কোন হয় মানে কোন ষ্টেটিউ বনাইছিলে কি কণ্ট্ৰিবিউশ্যন আছে এইটো যেন মানে জানিবলৈ বাইদেউ হয় সেইটো কাৰণে মই এইটো কৈছোঁ যে আমি অসমত মানে থকা সকলো ৰাজ্যবিলাকে তাৰ কাৰণে আমি অনুৰোধ কৰিব লাগিব আমি হেৰি প্ৰেছাৰ দিব লাগিব চৰকাৰক যেন জুবিন দাৰ যিটো আত্মমাত্ৰ স্বৰ্গত মানে ভালকৈ থাকিব পাৰে আৰু স্বৰ্গত থাকিব পাৰে সেইটো কাৰণে মই লাষ্টত প্ৰাৰ্থনা কৰিছোঁ থেংক ইউ